Hello everyone, বহুত দিনৰ মূৰত এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া দেখিছেনে মই ইনগ্ৰেডিয়েণ্টছবিলাক ৰেডি কৰি লৈছোঁ। আদা, নহৰু, এফালে মেইন ইনগ্ৰেডিয়েণ্ট হৈছে আমাৰ থেকেৰা, এফালে ৰৌ মাছ আৰু দুডালমান লাই শাক দিছোঁ। এয়া প্ৰথমতে মই কেৰাহীটো পাতি তেল গৰম হ'বলৈ দিছোঁ কাৰণ মাছ কেইপিচটো ফ্ৰাই কৰিব লাগিব। মাছ ফ্ৰাই কৰাটো সঁচাকৈ ইমান যে দিগদাৰী পাওঁ নহয়, এনেকৈ যে উফৰে বহুত অশান্তি লাগে। নতুনকৈ টেকনিক এটা শিকিছিলোঁ যে অলপ নিমখ ছিটিয়াই ল'ব লাগে, কিন্তু আজি জানে পাহৰি থাকিলোঁ, সেইকাৰণে গোটেই উফৰি পৰিছে। এয়া মাছ ফ্ৰাই হৈ গ'ল, লগতে বাকী বস্তুবিলাকো কাটি মেলি ল'লোঁ। এয়া থেকেৰাখিনি অলপমান সময় গৰম পানীত তিয়াই লৈছোঁ। আগৰ ক্লিপটোত আলু দেখুওৱা নহ'ল, কিয় জানেনে? আলুখিনি আচলতে প্ৰেছাৰ কুকাৰত বইল হ'বলৈ দিছিলোঁ। একেবাৰে সহজতে আৰু কম সময়তে হোৱা হোষ্টেলত থকা লোকসকলৰ বাবে এই ৰেচিপিটো বৰ প্ৰয়োজনীয় হ'ব। আপোনালোকে ছেভ কৰি ৰাখিব দেই। এয়া মাছ ভজা তেলতে মই জিৰা কেইটামান দি পেলাই এতিয়া দিছোঁ পিঁয়াজখিনি অলপমান ৰঙচুৱা হ'বলৈ দিম। ইণ্টাৰেষ্টিংলি এই ৰেচিপিটো মই কিন্তু হোষ্টেলত থাকিয়ে শিকিছোঁ দেই। হোষ্টেলত মানে আমি মাষ্টাৰ্ছ কৰি থাকোঁতে মৃদু, মই, নিবে, জুন্তি আমি সকলোৱে মিলি এই ৰেচিপিটো খুব বনাইছিলোঁ মানে মই নহয়, মৃদুৱে বনাইছিলে। তাইৰ পৰাই ইণ্ট্ৰডিউচ হ'লোঁ আমি যে থেকেৰাৰ লগতো মাছৰ জোল ইমান চিম্পলকৈ খাব পাৰি। থেংক ইউ মৃদু। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছতে ইয়াতে মই আদা, নহৰু আৰু জলকীয়া খুন্দি ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ। অলপমান লৰাই দিছোঁ। পিঁয়াজ, আদা, নহৰু এইখিনি অলপমান ভজা হোৱাৰ পাছতেই ইয়াতে এতিয়া মই একেবাৰে সৰু সৰুকৈ কুটি লাই শাকখিনি দি দিছোঁ। লাই শাকটো বিচাৰিলে শেষত অলপ দীঘল দীঘলকৈও দিব পাৰে, তেনেকৈও টেষ্টটো ভালেই লাগে। আৰু এতিয়া অকণমান লাই শাকখিনি লেৰেলিবৰ কাৰণে অকণমান নিমখ দি দিম। এতিয়া ঢাকন মাৰি অলপ সময় সিজিবলৈ দিম। আৰু এয়া অলপ সময়ৰ পিছত দেখিছোঁ লাই শাকখিনি অলম'ষ্ট লেৰেলি গৈছে। আৰু এইটো সময়তে মই দি দিছোঁ বইল কৰি ৰখা আলুখিনি। এতিয়া গোটেইখিনি বস্তু মিলাই দিছোঁ। আৰু আপোনালোকে মন কৰিছে এতিয়ালৈকে মই একোৱেই মছলা দিয়া নাই, অকল অলপমান হালধিহে দিম, লগতে অলপমান জিৰা গুটি আৰম্ভণিতে দিছিলোঁ, সেয়াই, আৰু একোৱেই মা মছলা ইয়াতে নিদিওঁ। অলপমান ভাজি লোৱাৰ পিছতে ইয়াতে মই গৰম পানীত অলপমান হালধি গুড়ি মিক্স কৰি পেলাই ইয়াতে দি দিছোঁ। অলপমান লৰাই ইয়াতে এতিয়া দি দিছোঁ থেকেৰাখিনি যিহেতু শুকান আছিলে, সেইবাবে গৰম পানীত অলপমান তিয়াই কোমলাই ল'লোঁ। এতিয়া আমি ইয়াতে গোটেইখিনি বস্তু মিক্স কৰি পেলাই এটা উতল আহিবলৈ দিম। মই যে এবাৰ কিবা এটা বনাই পেলাই 3 সাঁজমান খাওঁ, সেইকাৰণে আৰু অলপ পানী দি দিছোঁ, যাতে 3 সাঁজমান খাব পাৰোঁ, কাইলৈলৈকেও খাম। এতিয়া ইয়াতে এটা উতল আহিবলৈ দি মাছ কেইপিচ দি দিছোঁ। 3 সাঁজ খাম বুলি কৈছিলোঁ যে 3 পিচ মাছ দি দিছোঁ। আমাৰ এই টেঙা জোলকণ অলম'ষ্ট ৰেডিয়ে হৈছে। এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিছোঁ।
আপোনালোকৰ ৰেচিপিটো কেনেকুৱা লাগিছে বাৰু জনাবচোন। একেবাৰে সহজ নহয়নে বাৰু। এয়া একেবাৰে শেষত অলপমান ধনিয়া কাটি দিছোঁ। ধনিয়া ঠাণ্ডা দিনত ওলাবলৈ আৰম্ভ কৰিছে আৰু, কিন্তু খুব দাম হৈ আছে। আপোনালোকৰ ফালে কেনেকুৱা বাৰু ক'বচোন। আমাৰ তেজপুৰত কিন্তু বহুত দাম এতিয়া। এয়া আমাৰ থেকেৰাৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া গা পা ধুই খোৱাহে কথা আৰু দেই। পটককৈ গাটো ধুই আহোঁ। বাই। এতিয়া খাবলৈ ল'লোঁ। আজি বনাইছিলোঁ, আজি ছানডে স্পেচিয়েল যিহেতু, আজি বনালোঁ মই থেকেৰা আৰু মাছৰ জোল। একেবাৰে চিম্পল, আপোনালোকে ৰেচিপিটো চাব। এতিয়া ভাবিলোঁ কেনেকুৱানো লাগিছে ফিডবেকটো দিওঁ। আগতেও খাইছোঁ, কিন্তু এইবাৰ মই নতুন এটা ইনগ্ৰেডিয়েণ্ট, মানে একেবাৰে চিম্পল হয়, কিন্তু এইবাৰ মই লাই শাক দুডালমান এনেই দি দিছিলোঁ। ছানডে স্পেচিয়েল তেনেকুৱাই ৰৌ মাছ আনিছিলোঁ, থেকেৰাৰ সৈতে বনালোঁ, লগতে এক পিচ ফ্ৰাই মাছ, লগতে আচাৰ খাই খুব ভাল পাওঁ মই, টেঙা আচাৰ আছে, আৰু লগতে খৰিচা আৰু বি জলকীয়া। তো অকণমান খাই আপোনালোকক জনাওঁ, ফিডবেকটো দিওঁ কেনেকুৱানো লাগিছে। আপোনালোকেও একেবাৰে চিম্পলকৈ বনাই, যিহেতু মই হোষ্টেলত থাকোঁ সেইকাৰণে চিম্পল ৰেচিপিবিলাক ট্ৰাই কৰিব বিচাৰোঁ, মানে কেনেকুৱানো হয়। ভাল লাগিছে। একচুৱেলি গৰম দিনত খোৱাৰ মজাটো বেছি বেলেগ। একচুৱেলি ঠাণ্ডা দিনত টেঙা শাকটো ইমান ফিট নহয়, বাট খাব পাৰি আৰু, কিনো কথা আছে। একেবাৰে সঠিক মাত্ৰাত টেঙাটো হৈছে। 4 পিচমান থেকেৰা দিছিলোঁ, শুকাই থোৱা থেকেৰা একচুৱেলি।